আধা ঘণ্টাৰ পৰা ৰখি আছোঁ। আপুনি মানে মাথাত কি সোমাই থৈছে আপুনি কওকচোন? টাইম দিছিলে কেইটাত? 9:30। মই হেল্ল' এণ্ড গুড মৰ্ণিং দোস্তো, ৱেলকাম টু মাই চেনেল আছামিজ ব্লগাৰ এছাৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰিৱেশটো বৰ মজা লাগে, মন প্ৰাণ একেবাৰে ৰোমাঞ্চিত হৈ পৰে। আজিৰ দিনটোৰ প্ৰথম চাহকাপ হাতত ল'লোঁ আৰু উঠি যাই আছোঁ এতিয়া ছাতৰ ওপৰলৈকে। আৰু ৰাতিপুৱাৰ ভাগত নেচাৰেল ভিউ দৰ্শন কৰি এই চাহ খোৱাৰ মজাই বেলেগ। আৰু চাহকাপ খাই আছিলোঁহে, মায়ে আটা বাৰি ক'লাক বোলে ঘৰত শাক চব্জি একোৱে নাই, চ' যাব লাগিল বজাৰত লগি এতিয়া। আৰু বজাৰ কৰা মোনাখন লৈ ল'লোঁ, এতিয়া বলক গৈ থাকোঁ বজাৰলৈকে। আৰু এতিয়া গৈ আছোঁ বেলতলা বজাৰৰ পিনে, মানে গণেশগুৰিতো বজাৰ কৰিব পাৰিলোঁ হয়, কিন্তু বেলতলা বজাৰত অপশ্যন বেছি, আৰু অপশ্যন বেছি হ'লেতো জানেই দামটো অলপ কম হয়। আৰু ভঙাগড়ৰ পৰা আহি আছে চানি, মানে সিও বোলে বজাৰত যাব, কিবা বজাৰ কৰিব লগা আছে, চ' তাক মই যাই কিনে গণেশগুৰিত লগ কৰিম আৰু তাৰপিছত দুয়োটাই একেলগে গুচি যাম বেলতলা বজাৰত। আহি পাই কিনে বাইকখন পাৰ্ক কৰিছিলোঁহে, চানিৰ খঙৰ বজ্ৰপাত পৰিল মোৰ ওপৰত। দোস্ত জাষ্ট আহি পালোঁ বেলতলা বজাৰ আৰু ইয়াতে লগ কৰিলোঁ চানিক। আধা ঘণ্টাৰ পৰা ৰখি আছোঁ। আপুনি মানে মাথাত কি সোমাই থৈছে আপুনি কওকচোন? আপুনি মোক আপুনি মোক কেইটাত টাইম দিছিলে? 9:30। 9:30 বাজে কেইটা? 11:13। কাপোৰ কানি পিন্ধোতে দেৰি নহয়। এই ছোৱালী হয় নেকি আপুনি? হ'ব ব'লা ব'লা। নাই মই নাযাওঁ, যাওক আপুনি যাওক। এই ব'লা, হ'ব ব'লা। আপুনি টাইম দিছিলে কেইটাত? 9:30। মই জোতা চোতা পিন্ধি গা চা ধুই ভাত চাত খাই পেলাই ৰেডি হৈ পেলাই মই আহি পাইছোঁ। আপুনি আধা ঘণ্টা 45 মিনিট দেৰিকৈ কিয় আহিলে? একো নাই, ব'লা হ'ব ব'লা ব'লা ব'লা। এতিয়া বেছি কথা যাই আহোঁ, নহ'লে আৰু দেৰি হয়। নেক্সট টাইমৰ পৰা নকৰিব। নকৰোঁ ব'লা। এতিয়া গৈ আছোঁ বজাৰৰ পিনে, আৰু আগতে বজাৰখন চাৰিওফালে মানে এবাৰ ঘূৰি চাই লওঁ মানে ক'ত কি আছে, তাৰপিছত লাহে লাহে এটা এটাকৈ বস্তু কিনি থাকিম আৰু। তো গাইছ সোমাই আহিলোঁ বজাৰৰ ভিতৰৰ পিনে, এতিয়া মানে অলপমান বজাৰখন ঘূৰি কিনে চাই লওঁ ক'ত কি পায়। প্ৰথমে বজাৰখন ঘূৰি কিনে চাই লওঁ, তাৰপিছত লৈ আছোঁ কিবা ল'ব পাৰোঁ চাওঁ আৰু। প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰ আৰু ৰবিবাৰে এই বজাৰখন বহে, আৰু আপোনাৰ জীৱনত সদায় দৰকাৰ হোৱা সকলো বস্তুৱে এই বজাৰখনত পাব। মানে গুৱাহাটীৰ ডাঙৰ ডাঙৰ বজাৰবিলাকৰ ভিতৰত এই বেলতলাৰ বজাৰো এখন ডাঙৰ বজাৰ। অসমৰ প্ৰায় সকলো জাগাৰ বেপাৰীবোৰকে আপুনি এই বজাৰখনত দেখিবলৈ পাব। আৰু দোস্ত চাৰিওফালে বজাৰখন মানে ঘূৰি ল'লোঁ, আৰু যি ৰ'দ দিছে মানে উপায় নাই, এই অলপমান ছায়া জেগাত আহি কিনে জিৰাইছোঁ। আৰু কি দাম হে শাক পাচলিৰ, বাপৰে বাপ, কেনেকৈ খাব ইমান দামত, মাথা গৰম হৈ গৈছে মানে দাম শুনা পাই কিনে। গণেশগুৰিৰ বজাৰত মানে বস্তুৰ দাম হ'ব বুলি ভাবি কিনে বেলতলা বজাৰখনত আহিছিলোঁ, কিন্তু ইয়াতে আহিও সেই একেই। তাতকেতো মই গণেশগুৰি বজাৰতে লোৱা হ'লে ভাল আছিল। এনেই বেকাৰ মানে বাইকৰ তেল খৰচ কৰি কিনে আহিলোঁ ইয়াতে, নোৱাৰি দিয়ক এনেকৈ, মানে কেনেকৈ খাব শাক পাচলি। তাতকৈ কণী 1 প্লেট কিনি লৈ যাই কিনে ঘৰত মানে সেই কণী আলুৰ দম বনাই খোৱাই ভাল। জিৰাই হঠাইতো হৈ গ'ল, এতিয়া বলক অলপ দৰদাম কৰি ঘৰৰ কাৰণে শাক পাচলি কিনো। বজাৰ কৰোঁ বুলিতো আহিলোৱে, কিন্তু বস্তুৰ দাম দেখি চিন্তাতে পৰিছোঁ ৰ'ব, কি কিনো কি নিকিনো একো ভাবিয়ে পোৱা নাই। আৰু দুটামান বেপাৰীৰ লগত দৰদাম কৰি 3 বিধমান পাচলি ল'লোঁ, আৰু লগতে 4 মুঠামান শাকো লৈ ল'লোঁ। ঢেকীয়া মুঠা কিমানকৈ হৈছে দাদা? আৰু পুদিনা 20 3টা, আৰু এই হেৰিত লাওৰাগ মুঠা 20 টকা। আৰু এইটো মেচকা টেঙা নেকি দাদা? তো বজাৰ কৰি শেষ, এতিয়া বলক গৈ থাকোঁ ঘৰলৈকে। তো দোস্ত জাষ্ট ওলাই আহিলোঁ মানে বজাৰখনৰ পৰা, আৰু বাপৰে বাপ কি দাম হে বজাৰত। মানে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে শাক পাচলি খোৱাটোৱে মানে মুস্কিল হৈ পৰিছে, কি দাম। আৰু মানে কি ক'বা তুমি বজাৰৰ অৱস্থা চাই? বহুত বেছি দাম, মানে অৱস্থা বেয়া। সঁচাকৈ মানে জুই লাগি আছে বজাৰখনত। বিলাহীৰ কেজি বোলে 120 টকাহে,
চাওকচোন বিলাহী নো 120 টকা দি কিনে খাব পাৰি না আৰু ATMৰ পৰা 500 টকা এটা লৈছিলোঁ গোটেই 500 টকাটো গ'ল কিন্তু মোনাখনে ভৰ্তি নহ'ল মানে বাপৰে বাপ মাথা মানে গৰম হৈ গৈছে মানে বস্তু বাঢ়িৰ দাম দেখা পাই কিনে নোৱাৰি আৰু এনেকৈ বাপৰে তো দোস্ত জাষ্ট আহি পালোঁ বজাৰৰ পৰা বাপৰে বাপ কিনো কম মানে বজাৰত গৈ মাথাটোহে গৰম হৈ গ'ল ইমান দাম চাৰিওফালে যেতিয়া মানে বজাৰখন ঘূৰি পকি চালোঁ ঘৰৰ পৰা যাওঁতে ভাবিছিলোঁ মানে মোনাখন পূৰা ভৰ্তি কৰি লৈ আহিম মানে তাৰ বজাৰত গৈ দাম শুনা পাই মানে মাথা ঘূৰাই গৈছে আলু 60 টকা কিলো পিঁয়াজ 60 টকা কিলো ভাত কেৰেলা তিতা কেৰেলা 60 টকা বন্ধাকবি 80 টকা কিলো বিলাহী 120 টকা কিলো বোলে চাওকচোন 120 টকা কিলো দিনো বিলাহী খাব পাৰি না আৰু বিলাহীৰ যিহে চেহেৰা উফ ছাগালক দিলে ছাগালেও নাকটো কচাই দিব মানে সেই চেহেৰাৰ বিলাহী বোলে 120 টকা কিলো যি হিচাপত দামবিলাক বাঢ়ি যাই আছে যি দেখিছোঁ কেইদিনমান পিছত শাক পাচলি খাই বন্ধ কৰিব লাগিব নিমখ তেল লৈ ভাত খাব লাগিব মানে ইমান যদি দাম বাঢ়ি থাকে দিনক দিনে মানে মানুহ কেনেকৈ জীয়াই থাকিব হে সঁচাই দে কি ক'ব তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই অলপ কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তো দোস্ত আন এটা ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই